দেওবাৰ দিনটো সঁচাকৈ বিশেষ নহয়নে? গোটেই সপ্তাহটো ৰৈ থাকোঁ এই সময়কণৰ কাৰণে যে আমি তিনিওটা একেলগে টাইম স্পেণ্ড কৰিম। আৰু সিও কিমান ভাল পায় যে সেইদিনা পাপাক ঘৰত থাকে। সেইকাৰণে মই ভাবিলোঁ যে মই তেওঁলোকৰ দুয়োটাৰে ফেভৰেট বস্তুটোকে বনাওঁ, সেইটো হৈছে পাস্তা। আৰু দুয়োজনে ইমানেই ভাল পায়, যেতিয়াই বনাওঁ তেতিয়াই চুচি বাচি খায়। ইনফেক্ট ময়ো কমকৈহে খাবলৈ পাওঁ। যি কি নহওক, এনেকৈ বনালোঁ। মই বেছি মছলা চছলা একো দিয়া নাই, কাৰণ ল'ৰাই খাব নোৱাৰে ন। পিঁয়াজ বিলাহী ভাজিলোঁ, তাত চচ দিলোঁ, তাৰপিছত অকণমান বাটাৰ দিছোঁ। এয়া অৰেগানো যিটো পিজ্জাৰ লগত আহে ন পেকেটবোৰ, সেইখিনি মই সাঁচি থৈ দিওঁ। সেইখিনি পাস্তা বনালে ইউজ কৰোঁ। মোৰ গোন্ধটো বৰ ভাল লাগে। এয়া তোমাৰ পাস্তা। য়াম য়াম। ৰ'বা মই তোমাক খুৱাই চাওঁ, শুকৈ দিম, গৰম হৈ আছে। খাই চোৱা শুন। য়াম নে? য়াম নে? অ'কে, খোৱা, শুকৈ ল'বা দেই।